ওকে, তো এই ভিডিঅ'ত আমি আলোচনা কৰিবলৈ গৈ আছোঁ কিছুমান ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ যিবোৰ আহি থকা আমাৰ SI ৰ কাৰণে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। গতিকে ভিডিঅ' সম্পূৰ্ণ চাব। যদি নতুন এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তো দেৰি নকৰাকৈ বলক আৰম্ভ কৰোঁ। তো আমি ইয়াতে লৈছোঁ আমাৰ টপিক আছাম পুলিচৰ যিটো ইম্পৰ্টেণ্ট কুৱেশ্যন, মানে আছাম পুলিচৰ যিটো SI এক্সাম আহি আছে তাৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন। চ' অ'কে, তো এটা প্ৰশ্ন সুধিছে কি চাওক, ইফ x is to y equal 8 is to 9, then কি বুলি কৈছে 5 minus y 4y is to 3x plus 2y is equal to অপশ্যনবোৰ আছে ইয়াত কিমান হ'ব বুলি সুধিছে। তো আমি চিম্পলি আমি কি কৰিব লাগিব চাওক, কুৱেশ্যনটো যিহেতু দিছে x is to y equal কিমান বুলি কৈছে 8 is to 9। তো এই বস্তুটোক আমি কেনেকৈ লিখিব পাৰিম চাওক, এই বস্তুটোক আমি ডাইৰেক্ট ভগ্নাংশত লিখিব পাৰোঁ। x মানে x ওপৰত আৰু y তলত, তাৰপিছত যদি তেনেকৈ লিখোঁ কি হ'ব, y এনেকুৱা এটা ফৰ্মেট আহিব। তো আমি এই ফৰ্মেটটো আমি ইউজ কৰিম, মানে এনেকুৱা ৰূপত আমি লৈ এই অংকটো আমি সলভ কৰিবলৈ ট্ৰাই কৰিম। তো চাওক, কি বুলি কৈছে x y ইকুৱেল কিমান আছে 8 9 9 ভাগৰ 8 আছে। তো তাৰপিছত কি আছে চাওক, তাৰপিছত 5x minus 4y 5x minus 4y বুলি কৈছে। অ'কে, তাৰপিছত ইছটো আছে অনুপাত 3x plus 2y 3x plus 2y। চাওক, আমি যদি পোনপটীয়াকৈ আমি কি কৰোঁ, এক্সৰ মান যদি আমি 8 ধৰি লওঁ আৰু ৱাইৰ মান যদি আমি 9 ধৰি লওঁ কি হ'ব চাওক, এনেকৈ ধৰিব লাগিব। ধৰাটো যদি আমি ধৰি লওঁ, মানে ধৰি লোৱা লেটছ বুলি কয় নহয়, ধৰা হ'ল তেনেকৈ ধৰি ধৰি আমি অংকটো কৰিম। অ'কে, চ' চিম্পলি আমি এই বস্তুটোক এইখিনি গোটেইখিনিক আমি এক্স আৰু ৱাইৰ মান পাতি কৰিবলৈ ট্ৰাই কৰিম। তো 5x আছে 4y। অ'কে, মই লিখি নাথাকোঁ, দীঘলীয়া কৰি নাথাকোঁ। অ'কে, এক্সৰ জেগাত আমি কি লিখিছোঁ, এক্সৰ ঠাইত আমি লিখিম 8। এক্স মানে এই বস্তুটো যে আছে 5 লিখিলোঁ, এটা এক্স এটা পূৰণ হৈ আছিল, এক্সৰ 8 লিখিলোঁ, তাৰপিছত 4 লিখিম। অ'কে, 4, তাৰপিছত ৱাই আছে, ৱাই মানে কি 9 এটা পূৰণ হৈ আছে 9। অ'কে, তাৰপিছত ইছটো এটা লিখিলোঁ, তাৰপিছত 3 আছে চাওক 3, এক্স মানে কি, এক্স মানে হ'ল 8। অ'কে, 8 এটা লিখিলোঁ। ৱেইট এইখিনি, অ'কে, এতিয়া 8 এটা লিখিলোঁ। অ'কে, তাৰপিছতে প্লাছ আছে, কোনটো প্লাছ, এই প্লাছটো চিন লিখিলোঁ, পোনপটীয়াকৈ প্লাছটো বহাই দিলোঁ। এতিয়া 2 আছে, 2 ৱাই মানে কি আছিল, ৱাই মানে আছিল 9। অ'কে, চ' এতিয়া আমি কি কৰিম চাওক, আমি পোনপটীয়াকৈ আমি মানবোৰ বহাই দিম, মানে এই দুটা এই ব্ৰেকেটৰ ভিতৰত যদি আছে আমি পূৰণ কৰিব লাগিব, এই দুটা আমি পূৰণ কৰিব লাগিব, এই দুটা পূৰণ হ'ব, চ' এই দুটা পূৰণ হ'ব, চিম্পল। চ' 5 8 গুণ 40। অ'কে, 40 মাইনাছ কিমান আছে 36, 4 9 গুণ কিমান 36 ইছটো, তাৰপিছত ইছটো ক'ৰ পৰা আহিল জানেনে, এই বস্তুটো ডাইৰেক্ট পোনপটীয়াকৈ আহি গ'ল ইছটো। অ'কে, 3 আৰু 8 24 হয়নে নহয়, 24 3 8 গুণ 24 প্লাছ আছে চাওক, প্লাছ 18। অ'কে, মানে কেনেকৈ 18, 2 9 গুণ 18। আমি চিম্পলি কৰি দিম চাওক, এই বস্তুটো আমি পোনপটীয়াকৈ আমি তলত লিখি দিম, এইখিনি আমি মাইনাছ কৰিলে কিমান ওলাব চাওক, 36 যদি আমি কৰোঁ 4 ওলাব, হয় নে নহয়, 4 ওলাল। এই ইছটোতো পোনপটীয়াকৈ ইছটোত আহিল, তাৰপিছত 24 আৰু 18, এতিয়া প্লাছ কৰি চাওঁ 24 আৰু 18, চাওক কিমান হ'ব 12, ইয়াতে 1 2 1 3 1 4 42, হয়নে নহয়। এতিয়া আমি কাটিব পাৰিম নেকি, এই বস্তুটোক আমি কাটিব পাৰিম নেকি, এই বস্তুটো চাওক, আমি ফাৰ্ষ্টত কৈছিলোঁ নহয় এক্স ৱাই এনেকৈ কৈছিল নহয়, চেম মানে এক্স ৱাই ফৰ্মেটতে আছে, কিন্তু আমি এইফালে লেখা নাই কাৰণে আমি দেখিবলৈ পোৱা নাই। অ'কে, তো এই বস্তুটোক আমি ধৰি লোৱা হ'ল, ওপৰত 4 আছে বুলি ধৰিছোঁ, তলত 42 আছে বুলি ধৰিলোঁ। অ'কে, 42 আছে বুলি ধৰিলোঁ, আমি কাটিব পাৰিম নেকি চাওক, 4ৰে কাটিব পাৰিম নেকি, 4ৰে কাটা নাযায়, তো আমি 2ৰে কাটিম, 2ৰে 2 2 গুণ 4, 2ৰে 2 2 গুণ 4, 2ৰে 2 গুণ 2। তো ইয়াৰ সূত্ৰটো কিমান হ'ব, এই যদি আমি কাটি দিওঁ 2ৰে 2 বাৰ, ইছটো আহি গ'ল, 2ৰে 2 বাৰ, 2লে 2 একবাৰ, 2:21। অপশ্যনত কি আছে, অপশ্যন 1টো শুদ্ধ। লাইক ডেট চেম
নেক্সট আমি কৰিবলৈ ট্ৰাই কৰিম। যদি বুজি পোৱা নাই আৰু এবাৰ ভিডিঅ'টো চাই ল'ব। আকৌ আমাৰ কৈ দিছোঁ, চাওক এইখিনি আমি এই বস্তুটো এই বস্তুটো ধৰি ল'ম। এই বস্তুটো ধৰি আমি কি কৰিম, অ'কে মই গোটেইখিনি ৰিমুভ কৰি দিম ফাৰ্ষ্টত। ইয়া ফাইন, এতিয়া আমি এইখিনিতে হৈ যাব। অ'কে, তো ফাৰ্ষ্টত আমি কি কৰিম, এক্স আৰু ৱাই দিছে, এক্স ৱাই এনেকে পাতি ল'ম। তাৰপিছত মান কি দি আছে, 8 আৰু 9, সেই হিচাপত আমি বহাই যাম। ইয়াতে চাওক, চিম্পল কুৱেশ্যন, এইখিনি বস্তুটোত আমি এক্স আৰু ৱাইৰ মানটো পাতি গৈ থাকিব লাগিব, উত্তৰ ওলাই যাব নিজে। 4y, তাৰপিছত ইছটো আছে 3x প্লাছ 2y, চেম। চ' এক্সৰ মান 8, ইয়াতে আমি 8 বহাই দিম, ৱাইৰ মান 9 বহাই দিম, এক্সৰ মান 8 বহাই দিম, ৱাইৰ মান 9। এনেকে বহাই গ'লে আমাৰ উত্তৰটো ওলাই যায়। এতিয়া আমি নেক্সট প্ৰশ্নৰ ফালে যাওঁ বলক। এয়া চাওক, এইটো এটা ইম্পৰ্টেণ্ট কুৱেশ্যন। তো প্ৰশ্ন আমাক কি কৈছে, প্ৰশ্নত সুধিছে আমাক, অ'কে, ৱেইট, মোৰ পেঞ্চিলটোৱে কাম কৰা নাই, অকণমান ৰখি দিব লাগিব। ইয়া, অ'কে, এইটো আমি ছল্ভ কৰি ল'লোঁ, প্ৰব্লেম ইছ্যু আহিছিল। চ' ইয়াত কি বুলি কৈছে, ছেকেণ্ড প্ৰশ্নটো আমি চাই লওঁ। ইয়াতে সুধিছে ছেকেণ্ড নম্বৰ কুৱেশ্যন, ইফ এ ইজ টু বি 2:3, মানে এ বি মানে 2:3 আৰু এণ্ড বি ইজ টু চি, মানে বি আৰু চি মানে কিমান 4 আৰু 5, দেন তেন্তে এ স্কুৱেৰ ইজ টু বি স্কুৱেৰ ইজ টু বি চি ইজ ইকুৱেল কিমান বুলি সুধিছে। চিম্পল কুৱেশ্যন, চাওক আমাক দিয়াই আছে এ বি মানে কিমান, এ বি মানে 2/3, বা বি চি মানে কিমান, বি চি মানে কিমান, বি চি মানে হ'ল 4 আৰু 5। তো আমাক কি উলিয়াবলৈ দিছে, এ স্কুৱেৰ, বি স্কুৱেৰ আৰু বি চি। তো আমি ইয়াতে প্ৰথমতে এ বি চি ওলাই ল'ম। এ বি চি মানে কি, সেয়া আমি ওলাই ল'ম অনুপাত, এ ইজ টু বি ইজ টু চি। এ বি চিৰ মানটো উলিয়াই ল'ম আমি। এ মানে কি আছিল, 2 আছিল, বি মানে কি আছিল, 3 আছিল, আৰু বি মানে কি আছিল, 4 আছিল, আৰু চি মানে কি আছিল, 5 আছিল। তো ইয়াৰ ওচৰা ওচৰি কি আছে, 3, আৰু 4ৰ ওচৰা ওচৰি কি 4 হ'ব, চিম্পল। অ'কে, এতিয়া আমি এই দুটা আমি পূৰণ কৰি দিম। 3 5 গুণ 15, আৰু 4 3 গুণ 12, হয়। তাৰপিছত 4 2 গুণ 8। আৰে কাটিব পাৰোঁ নেকি, নোৱাৰোঁ, কাৰণ 15 এটা আছে, নহ'লে 2ৰে কাটা গেলে হয়, নহ'লে 2ৰে কাটা গেলে হয়। অ'কে, 15 আছে, 15ক 2ৰে কাটিব নোৱাৰোঁ। অ'কে, তো ইয়াৰ পিছত আমি কি কৰিব লাগিব চাওক। ইয়াৰ পিছত আমাক কি সুধিছে, এই ছেকেণ্ড টাৰ্মটো চাই লওক। ছেকেণ্ড টাৰ্মটোত সুধিছে যে এ স্কুৱেৰ, বি স্কুৱেৰ আৰু বি প্লাছ চি কিমান বুলি কৈছে। এ স্কুৱেৰ ইজ টু বি স্কুৱেৰ আৰু কি বুলি কৈছে, বি ইনটু চি, বি চি একেলগে যে আছে, আমি বি ইনটু চি বুলি ধৰি লওঁ। অ'কে, তো এতিয়া চাওক, এ মানে কি ওলাইছিল, এ মানে 8 ওলাইছিল। 8ক যদি আমি স্কুৱাৰ লিখি দিওঁ, তাৰপিছত বি মানে কি আছিল, বি মানে ওলাইছিল 12, 12ক যদি আমি স্কুৱাৰ লিখি দিম, তাৰপিছত চি মানে কি আছিল, চৰি ছেকেণ্ড লাষ্টটো কি আছিল, বি চি। বিৰ মান কিমান আছিল, আমি গোটাকে আমি কৰিবলৈ ট্ৰাই কৰিম। ফাৰ্ষ্টত বিৰ মান কিমান আছিল, 12 আছিল, 12, আৰু চিৰ মান কিমান আছিল, চিৰ মান আছিল 15। চিষ্টেম এনেকুৱা। অ'কে, তো আমি কি কৰিম এতিয়া, ইয়াৰ পিছত আমাৰ নেক্সট ষ্টেপটো কি হ'ব চাওক। এইটো আমি স্কুৱাৰ কৰিলে 8 8 গুণ 64, ইয়া, আৰু 12 12টো আমি স্কুৱাৰ কৰিলে কিমান হ'ব চাওক। কি কৈ আছিলো, 12 12টো আমি যদি কৰোঁ 144, আমি সকলোৱে জানো। এণ্ড ইয়াৰ পিছত আমি কি কৈছে চাওক, 12 আছে আৰু 15 আছে, হয়নে? পোনপটীয়াকৈ পাতি দিলোঁ দেই, একেবাৰে ইজি নিয়মত। তো আমি ইয়াতে কাটিব পাৰোঁ নেকি, কোনো এটা সংখ্যা, কোনো এটা অংকৰে কাটিব পাৰোঁ নেকি আমি ইয়াত? অ'কে, তো চাই লওঁ আমি। 2ৰে কাটিলে নহ'ব, ইয়াত কাটা নাযাব, 7 14, তাৰপিছত 2ৰে ইফালে 15, 4ৰে যদি কাটি দিওঁ কিমান হ'ব, 4ৰে কাটিলে 2ৰেও কাটিব পাৰা, কিন্তু দীঘলীয়া হ'ব। তো 4ৰে কাটি দিওঁ ডাইৰেক্ট, 4ৰে কাটিলে
16 বাৰ যাব ইয়াতে কিমান হ'ব 14 হলে এক কাম কৰো দিয়ক আমি 2 ৰে কাটি দিম প্ৰথমতে সিম্পল হ'ব না সিম্পল হ'ব বুজি পোৱাটো সিম্পল হ'ব ওকে তো আমি একদম মানে হাই লেভেলত নকৰো একদম সিম্পল নিয়মত কৰিব লাগে ভাঙি পাতি ওকে 2 ৰে যদি কাটো আমি 2 ৰে 6 কিমান বাৰ যাব 3 বাৰ 2 ৰে 2 কিমান পাব 2 বাৰ এতে ইষ্টু আছে ইষ্টু লিখিলো 2 ৰে 14 কিমান বাৰ 7 বাৰ 2 ৰে 4 2 বাৰ এতে ইষ্টু লিখিলো 2 ৰে 12 কিমান বাৰ 6 বাৰ 2 ৰে 15 যায় নেকি না যায় ওকে আমি 15 সেম লিখি দিলো আকৌ যাব নেকি ইয়াত 2 ৰে চাওক 2 ৰে কাটিলে ইয়াত 2 ৰে একবাৰ 2 এগুণ 2 এক বাকি ৰল 12 হল 12 হলে 2 6 গুণ 12 ওকে 7 2 3 গুণ 6 এক 12 2 6 গুণ 12 ওকে কাটা গেল তাৰপিছত আমাৰ কি ৰল ইয়াত 6 6 আমি 2 ৰে কাটিলে 2 3 গুণ 6 ইনটু 15 ওকে 3 ভাগত যাব নেকি 16 আছে নেকি 3 ভাগত নাযায় 4 ৰে 36 কিন্তু কাটা নাযায় কাটিব পাৰো কিন্তু নাকাটো ওকে তো আমাৰ উত্তৰটো এনেকুৱা হ'ব চাওক 16 is to 36 is to এই যদি আমি পূৰণ কৰি দিই কিমান হ'ব 15 5 7 1 4 45 এনসাৰ কিমান হ'ব এনসাৰ ওকে তো আজি অকমান ডিস্টার্ব দি আছে আমাৰ পিচিএ সো নেক্সট প্ৰশ্নৰ ফালে যাওঁ বলক নেক্সট প্ৰশ্ন এনেধৰণে আছে আপোনালোকে দেখিবলৈ পাইছে তো ইয়াতে সুধিছে কি 720 গৰাকী বিদ্যাৰ্থী থকা এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত 7:5 অনুপাতটোত 1:1 হ'বলৈ অতিৰিক্ত কিমান গৰাকী ছাত্ৰী বা ছোৱালীৰ নাম ভৰ্তি কৰিব লাগিব ওকে তো কুৱেশ্যন এনেকুৱা আছে ওকে এয়া আমি কৰিব লাগিব অনুপাতৰ অংকত আহিছে ৰেচিঅ' এণ্ড প্ৰপৰ্চনত সো এজনী আমি কৰিবলৈ যাওঁ কিনে হ'ব চাওক অকমান সেটিং কৰি লম ফাৰ্ষ্টত ওকে তো ফাইন ব্লেক পেন লৈ লওঁ আজি 720 গৰাকী বিদ্যাৰ্থী থকা এখন বিদ্যালয়ত ল'ৰা আৰু ওকে তো 720 গৰাকী বিদ্যাৰ্থী থকা ওকে এয়া হ'ব আমাৰ একেবাৰে ইজি নিয়মত কৰিম সো মাজতে মই ৰখিবলগীয়া হয় কিছুমান কাৰণ থাকে মই ঘৰত ৰেকৰ্ডিং কৰোঁতো কোনোবা আহি যায় ন কিছুমান কথা সুধি দিয়ে মোৰ এক্সট্ৰাকে ৰুম নাই বা অফিচ নাই সেইকাৰণে মানে হৈ যায় আকৌ এডজাষ্ট কৰি ল'ব ওকে তো কি আছিল চাওক 720 গৰাকী বিদ্যাৰ্থী থকা এখন বিদ্যালয়ত ল'ৰা আৰু ছোৱালীৰ সংখ্যাৰ অনুপাত 7:5 অনুপাতটো 1.1:1 হ'বলৈ অতিৰিক্ত কিমান গৰাকী ছোৱালীৰ নাম ভৰ্তি কৰিব লাগিব তো কিমান গৰাকী ছোৱালীৰ নাম ভৰ্তি কৰিব লাগিব তো ফাৰ্ষ্টলি আমি ক'ব লাগিব চাওক ল'ৰা আৰু ছোৱালীৰ অনুপাত কিমান আছে বয়জ কিমান আছে আৰু গাৰ্লছ কিমান আছে চাওক বয়জ মানে কিমান বয়জ হ'ল 7 আৰু গাৰ্লছ মানে 5 তো একেলগে যদি আমি কওঁ 7:5 আমি এই বস্তুটোত পাইছো চাওক এই বস্তুটোত পাইছো তো আমি এতিয়া 7:5 যদি আমি প্লাছ কৰি দিওঁ 12 হ'ব তো আমি কি লিখিম 12 টোটেল কিমান হ'ব টোটেল উলিয়াব লাগিব 7:5 ইকুৱেল 12 তো 12 আমি লিখিলো তলত এতিয়া আমি কাৰ ক্ষেত্ৰত লিখিম আমি বয়ছৰ ক্ষেত্ৰত লিখিম 12 7 ল'ৰাৰ ক্ষেত্ৰত দেই বয়সৰ ক্ষেত্ৰত লিখিম ওকে তো আমি কি কৰিম মুঠ কিমান আছে ইয়াৰ বেছ ল'ম আমি 720 বেছ লৈ আমি বয়সৰ ক্ষেত্ৰত কৰিম ওকে 7/12 ভাগৰ 7 ইনটু ওকে কিমান আছে 720 আমি কৰি দিওঁ ওকে ইজি হয় একেবাৰে আমি যদি কৰো কিমান হ'ব বাৰু 420 হ'ব আপোনাৰ 420 ইফালে 420 কাটাকাটি কৰিলে ডাইৰেক্ট এইফালে যদি হেৰি কৰোঁ 420 ওলাব ওকে তো কাটাকাটি কৰি নাথাকোঁ একেবাৰে টাইম 10 মিনিট 14 মিনিট বেছিয়ে হৈ গ'ল ভিডিঅ' একেবাৰে চিম্পলি আপোনালোকে কৰিব পাৰিব একদম চিম্পল প্ৰচেছত মই কৈ আছোঁ ওকে অকণমান সেইটো চেঞ্জ কৰি ল'ম ওকে তো এয়া হ'ল আমাৰ বয়সৰ ক্ষেত্ৰত ল'ৰা কিমান হ'ল ল'ৰা হ'ল 420 ল'ৰা আৰু ছোৱালী ওলাব লাগিব ছোৱালী ওলাবলৈ আমি কি কৰিম 5জনী ছোৱালী 12জনৰ ক্ষেত্ৰত টোটেল 12জনৰ ক্ষেত্ৰত তো আমি 5 × 12 × 720 একে নিয়ম 720 কৰিলে কিমান হ'ব
3 হলে 720 এফালে কৰিলে 5 6 60 হলে 300 হ'ব আমাক কি বুলি কৈছে 1.1 হ'বলৈ কিমান অতিৰিক্ত আছে চাওক ল'ৰা কিমান ওলাল ল'ৰা ওলাল এই বক্সটোত চাব দেই ল'ৰা ওলাল 420 আৰু ছোৱালী কিমান ওলাল ছোৱালী ওলাল 300 তো ডাঙৰটোৰ পৰা সৰুটো আমি বিয়োগ কৰি দিম ডাঙৰটোৱে কিমান 420 সৰুটো কি হ'ল 300 তো আমি বিয়োগ কৰিলে কিমান পাম 120 পাম ওকে তো 120 হ'ব ইয়াৰ এনসাৰ আছে নেকি অপচন অপচনত আছে 120 আমি কি লিখিব লাগিব এনসাৰত আমি লিখিব লাগিব যে ওকে তো মই স্ক্ৰল কৰি লওঁ অকণমান আমি এনসাৰত এনেকে লিখিব লাগিব 1.1 হ'বলৈ 1:1 হ'বলৈ ছোৱালী 120 জনীৰ জনী ছোৱালী ওকে 120 জনী অতিৰিক্ত 120 জনী ছোৱালী লিখি দিম ছোৱালীৰ নামভৰ্তি কৰিব লাগিব so গোটেইখিনি লিখি দিলো ওকে তো যদি বুজি পোৱা নাই আকৌ এবাৰ চাব মই পিডিএফটো মই লিংকত দি দিম নেক্সট দুটা আছে কুৱেশ্যন দুটা আমি কুৱেশ্যন সলভ কৰিম ওকে তো এয়া হ'ল ইজি কুৱেশ্যন একেবাৰে ইজি ক্ষেত্ৰত আহে তো এয়া কুৱেশ্যন আহি থকা দেখিবলৈ পোৱা যায় ইম্পৰ্টেণ্ট কুৱেশ্যন হয় ওকে তো আমি লিখি ল'ম কোনো এটা সংখ্যা 45%ৰ মান আন এটা সংখ্যাৰ 30%ৰ সমান কোনো এটা সংখ্যা ধৰা হ'ল এটা সংখ্যা x আৰু আনটো সংখ্যা y তো কি বুলি কৈছে চাওক কি বুলি কৈছে কোনো এটা সংখ্যা ধৰা হ'ল দুটা সংখ্যাটো x আৰু y বুলি কৈছে ন এতিয়া আমি ধৰি ল'ম কি বুলি কোৱা মতে ধৰি ল'ম ওকে কোনো এটা সংখ্যাৰ 45%ৰ মান আন এটা সংখ্যাৰ 30%ৰ সমান কোনো এটা সংখ্যা বুলি কৈছে ফাৰ্ষ্টত x বুলি ধম 45% of x ইকুৱেল সমান বুলি কৈছে চাওক সমান বুলি কৈছে তো সমান এটা আনিব লাগে আন এটা সংখ্যা বুলি কৈছে আন এটা সংখ্যাৰ 30%ৰ সমান বুলি কৈছে 30% of y চিম্পল ইয়াৰ পৰা উত্তৰ ওলাই যাব ওকে তো কি বুলি কৈছে কোনো এটা সংখ্যাটো আমি নাজানো গতিকে x কিমান পাৰ্চেণ্ট 45% of সমান বুলি কৈছে তো 30% ৰ ক্ষেত্ৰত বেলেগ এটা সংখ্যাটোৰ y ক্ষেত্ৰত এইখিনি ওলালো ওকে আমি কি কৰিম ইয়াত চাওক 45% আমি simply 45/100 কৰি দিম কাৰণ ইয়াতে পাৰ্চেন্টেজ আছে ইনটু অফ মানে ইনটু x ইকুৱেল কিমান 30 আছে 30 ক আমি 100 লৈ ডিভাইড কৰি এইফালে y লিখি দিম y লিখাৰ লগে লগে আমি কাটিব পাৰিম চাওক এই 100 টো এই 100 ৰ লগত কাটি দিলো ইয়াতে কিমান হ'ব 45x সমান 30x y এইফালে লিখিছো দেই 30y তো 45x এইখিনি যদি আমি হেৰি কৰো 45x যদি ইয়াত লিখো x x চলক আৰু হেৰি ধ্ৰুৱক একফালে যদি আনো চাওক আমি x ইয়াতে x আছিল আমি y সিফালৰ পৰা যদি আনো সিফালে পূৰণ হৈ আছে এইফালে আহিলে হৰণ হ'ব y সমান চিন দিওঁ তাৰপিছত কি আছে ইয়াতে 30 আছে চাওক 30 টো ওপৰত থাকিব তাৰপিছত 45 টো তলত গ'লে কিমান হ'ব 45 ওকে তো আমি x মানে y ইকুৱেল 30/45 উলিয়ালো এতিয়া আমি হৰণ কৰিব পাৰো নে নাই পাৰো কিহেৰে পাৰো কমন কি আছে 5 5 6 গুণ 30 5 9 গুণ 45 এতিয়া আমি 6 আৰু 9 কৰিব পাৰো নেকি পাৰো 3 ৰে 3 দুগুণ 6 3 3 গুণ 9 কিমান আছে 2/9 সৰি 2/3 তো x এই বস্তুটোক আমি এনেকে লিখিব পাৰো 2:3 হয় নে নহয় এই বস্তু এনেকে লিখিব পাৰো নে পাৰো নিশ্চয় পাৰো তো অপচনত কি আছে 2:3 আছে নেকি আছে 2:3 অপচন 2 টো হ'ব শুদ্ধ উত্তৰ তো আজিলৈ এইখিনি আছিল যদি ভিডিঅ'টো ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ এইখিনি আছিল নেক্সট ভিডিঅ' অতি সোনকালে লৈ আহিছোঁ আজি আমি মেথছ 5-6টা কুৱেশ্যন আলোচনা কৰিলোঁ এই কুৱেশ্যন আপোনালোকৰ কাৰণে অত্যন্ত হেল্পফুল হ'ব বুলি মই আশা কৰিছোঁ আজিলৈ এইখিনি
থেংক ইউ।